স্কিন হেলদি, গ্লোয়িং আৰু সফ্ট ৰাখিব ভাল লাগে তেনেহ'লে এই সিম্পল স্কিন কেয়াৰটো ফলো কৰিব। প্ৰথম স্টেপ জেন্টেল ফেচ ৱাশ। মই ইউজ কৰিছোঁ চাৰুনা ভিটামিন চি ফেচ ৱাশ। ফেচ ৱাশ ইউজ কৰিলে আমাৰ স্কিনত যিবোৰ লেতেৰা থাকে, ধূলি মাকতি আৰু এক্সট্ৰা অইল ৰিমুভ কৰে। ফেচ ৱাশ বহুত বেছি ইউজ কৰিব নালাগে, দিনত 2বাৰ ইউজ কৰিব লাগে। 1 মিনিটমান মাছাজ কৰি নৰ্মেল পানীৰে ৱাছ কৰি ল'ব লাগে, স্কিনখন বহুত ধুনীয়াকৈ ক্লিন হৈ যায়। চ' এতিয়া কৰিম স্ক্ৰাব। তাৰ বাবে মই ইউজ কৰিছোঁ দ্য মমস্কো কফি স্ক্ৰাব। বহুত বেছি ধুনীয়া হয়, বহুত ধুনীয়াকৈ স্ক্ৰাব কৰিব পাৰি আৰু ইয়াৰে গোন্ধটো কেনেকুৱা যে ধুনীয়া, খাই দিওঁ মন যায়। আৰু গোটেই মুখখনত প্ৰায় 2 মিনিটমান ভালদৰে স্ক্ৰাব কৰিব লাগে। স্ক্ৰাব সপ্তাহত এবাৰ বা 2বাৰ ইউজ কৰিব লাগে, বেছি ইউজ কৰিলে স্কিনৰ বাবে বেয়া হয়। স্ক্ৰাব কৰিলে স্কিনৰ পৰা ডেড স্কিন এণ্ড যিবোৰ ব্লেকহেড, হোৱাইটহেড থাকে সেইবোৰ ধুনীয়াকৈ ৰিমুভ হৈ যায়। স্কিনখন বহুত বেছি ছফ্ট আৰু ক্লিয়াৰ আৰু ধুনীয়া হয়। স্ক্ৰাব কৰাৰ পিছত আপোনালোকে নিজে গম পাব স্কিনখন কেনেকুৱা ধুনীয়া আৰু একেবাৰে চুই চালে একদম কোমল কোমল লাগে। এতিয়া ইউজ কৰিম ফেচ মাস্ক। তাৰ বাবে মই ইউজ কৰিছোঁ দ্য মমস্কো ফেচ মাস্ক। স্কিন হাইড্ৰেট কৰে আৰু ব্ৰাইটনিং ইফেক্ট দিয়ে। স্কিনখন ৰিলেক্স আৰু জেণ্টেল হয় আৰু ইয়াতে টেন ৰিমুভ হয়। মেক্সিমাম আমাৰ সকলোৰে স্কিনখন টেন হৈ যায় কাৰণ আমি ৰ'দত গ'লে বা ৰ'দত নগ'লেও আমি ছানস্ক্ৰীন ইউজ কৰিব লাগে। চ' আমাৰ ভুলটো এইটোৱে যে আমি ছানস্ক্ৰীন স্কিপ কৰি দিওঁ। সেইকাৰণে কৈছোঁ সকলোকে ছানস্ক্ৰীন স্কিপ কৰিব নালাগে, ল'ৰা হওক ছোৱালী হওক। এটা ভাল ছানস্ক্ৰীন ইউজ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। বাকী আপোনালোকে যদি নাজানে ভাল ছানস্ক্ৰীন কি ইউজ কৰিব লাগে, অলৰেডি মোৰ চেনেলত ভিডিঅ' আছে। আফটাৰ 10 মিনিট মই মাস্কটো নৰ্মেল পানীৰে মই ভালদৰে ধুই লৈছোঁ। গাইজ নেক্সট ভিডিঅ' কি চাব বিচাৰে প্লিজ কমেণ্ট কৰিব, মই আপোনালোকৰ ৰিকুৱেষ্টৰ ওপৰত ভিডিঅ' লৈ আহিম। আপোনালোকে এনেকুৱা ধৰণৰ বস্তু ইউজ নকৰিলে হোম ৰেমেডি কৰিব পাৰে। যদি আপোনালোকে হোম ৰেমেডি কৰিব বিচাৰে তেনেহ'লে কমেণ্টত জনাব। স্কিনখন হাইড্ৰেট কৰিবৰ বাবে মই ইউজ কৰিছোঁ দ্য মমস্কো নেচাৰেল ভিটামিন চি টোনাৰ। আপোনালোকে ৰ'জ ৱাটাৰো ইউজ কৰিব পাৰে। টোনাৰ ইউজ কৰিলে আমাৰ স্কিনখন হাইড্ৰেট আৰু ছফ্ট হয়। হাইড্ৰেট হোৱাটো বহুত ইম্পৰ্টেণ্ট। মই যি প্ৰডাক্ট ইউজ কৰিছোঁ যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত লিংকটো থাকিব, এবাৰ চেক কৰি পেলাই ল'ব পাৰিব। ডে টাইম হ'লে ছানস্ক্ৰীন স্কিপ নকৰিবা। মই ইউজ কৰিছোঁ অৰ্গেনিক হাৰ্ভেষ্টৰ ছানস্ক্ৰীন, যিটো আছে SPF 50 PA 4+ আৰু 2 ফিংগাৰ ৰোল। ছানস্ক্ৰীমে আমাৰ স্কিনখন হাৰ্মফুল UV ৰেজৰ পৰা প্ৰটেক্ট কৰিব। যদি আপোনালোকে ভাল ছানস্ক্ৰীন বিচাৰি পোৱা নাই তেনেহ'লে মোৰ চেনেলত অলৰেডি বেষ্ট ছানস্ক্ৰীনৰ ভিডিঅ' আপলোড কৰা আছে, আপোনালোকে এবাৰ চেক কৰিব। ৰ'দ থাকিলেও নাথাকিলেও ডে টাইমত ছানস্ক্ৰীন ইউজ কৰিব লাগে। গোটেই মুখখন হাইড্ৰেট আৰু ক্লিন হৈ গ'ল। চ' এতিয়া আমি লিপছৰ বাবে ইউজ কৰিম লিপ বাম। তাৰ বাবে মই ইউজ কৰিছোঁ দ্য মমস্কো নেচাৰেল লিপ বাম। মাই উইকলি স্কিন কেয়াৰ ইজ কমপ্লিট। আপোনালোকে ৰিজাল্ট চাব পাৰে আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব। আৰু যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড প্লিজ এটা কমেণ্ট কৰি থৈ যাব। চ' আজিলৈ আহিছোঁ, লগ পাম নতুন ভিডিঅ'ত।